Viksit Krishi Sankal Abhijan আজি পৰা start হৈছে 29 May up to 12 June 12 June লগে এটো program চলিব a group of scientists তাৰ পিছতে গাঁৱত গৈ ফাৰ্মাৰ লগত ডিসকাস কৰিব ইন্টাৰেক্ট কৰিব কেনেকা আমি সাইন্টিফিক্যালি আমি খেতি সাপোজ এটা মেইন program হৈছে edible oil এটো হৈছে আমাৰ sunflower তাৰ পিছত আমাৰ মাষ্টাৰ্ড আৰু ইডিবল যিমানখিনি অইল আছে এইটো বিষয় লৈ আমি কেনেকা সাইন্টিফিকলি যাব লাগে এইটো বিষয় লৈ ফাৰ্মাৰ আৰু সাইন্টিষ্ট লগত আলোচনা কৰা হ'ব আৰু 1.50,000 ফাৰ্মাৰ লগত ইন্টাৰেক্ট কৰিব 700 ডিস্ট্ৰিক্ট এইটো প্ৰগ্ৰাম এইটো কামেঙৰ ব্লক পৰ্যায়ত হ'ব নে মানে village যাব গাঁৱত যাব ব্লগতো যাব মিটিং কৰিব সাইন্টিফিক আৰু সিডো দিয়া হ'ব হাইব্ৰিড সিড এইটো আৰু আপুনি এটা কথা কৈছিলে ইয়াত হৰিয় এইটো মানে ইমিডিয়েটলি আমি কাৰ্বি আংলং অটোনমাস কাউন্সিল ফালৰ পৰা আমি সিদ্ধান্ত ল'ম যাতে মানে আগত 10 বছৰ আগত কেনেকা বালি উঠাই নদী পৰা উঠাই এটাতো নদী নহয় একদম আউসাত জনেকে হৰিয় তলি এইবিলাক পৰতে এইটো মানে ইমিডিয়েটলি মই সিএম ছাৰ লগত আলোচনা কৰি আৰু ফৰেষ্ট ডিপাৰ্টমেন্ট লগত আলোচনা কৰি এইটো বন্ধ কৰিব লাগিব নহলে আমাৰ হৰিয় খেতি নাথাকিলে তিল খেতি নাথাকিলে মই উঠনি কৈছিলো যে মালয়েছিয়াৰ পৰা মানে কি কয় এই পাম অইলটো লৈ নাই এইটো ইডিবলৰ কোনে কিন্তু কোম্পানী বিলাকে তাত মিক্স কৰি দিয়ে তেতিয়া আমাৰ কেন্সাৰটো এইটো 100% সিওৰ এইটো মানে গোটেই কাৰ্বি আংলং ফাৰ্মাৰক মই অনুৰোধ কৰিছো আৰু এপিল কৰিছো যাতে নিজে খেতি কৰি তেলটো একদম মানে নিজে ওলোৱা হেতু খালে বেছি ভাল হ'ব নহলে আমি যথেষ্ট আমাৰ কেন্সাৰ এইটো পোৱা চান্সটো বেছি আমাৰ ইটা সব পাঞ্জাব তাত মানে পানী টেবুলো ওচৰ তাৰ পিছত পাঞ্জাব বিলাক সব ধুনি আছে এটা মেচিন লব বৰিং কৰিব খেতি কৰিব বাস যত নেকি 90 ডেজ লাগে তাতে 60 ডেজ দি মাৰ্কেট লৈ যায় তাৰ মানে কেমিক্যাল ফাৰ্টিলাইজাৰ পেস্টিসাইড বেছি ইউজ কৰাৰ কাৰণে পইচা পাইছে ঠিকে কিন্তু যথেষ্ট নম্বৰ 1 কেন্সাৰ ষ্টেটটো হৈছে পাঞ্জাব এইটো কেন্সাৰ ট্ৰেইনত তাত আছে হয় নহয় এইটো কৰে যাতে কাৰ্বি আংলং এইটো নহওক স্যাৰ আৰু এটা তাই মই প্ৰথম থ্যাঙ্কস দিছো আমাৰ কি কয় কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী গৈছে তাৰ পিছত সেইটো টাইমত মই লগ ধৰি লৈ গৈছো টাপিৰ গাঁও তাৰ পিছতে আৰু আমাৰ কৰিমগঞ্জৰ এমপি কৃপনাথ মাল্লা দেৱ দুজনক লৈ গৈ সিনিয়ৰ তাৰ ये होना चाहिए बोली और टापिर गांव तो पार्लियामेंट वैसे अगर कोविड का पहले में स्टॉपेज अभी नहीं था इसलिए डिफू कैपिटल ऑफ कार्बी आंगलोंग ये स्टॉपेज होना चाहिए बोल के तो और गोटेखिनि काम with the blessing of Dr. Himanta Biswa Sarma and with the blessing of Dr. Dr. Tuliram Ronghangsa এইটো আৰু এইখিনি হৈছে